তোমাৰ এ ৰবা ৰবা অকলমান চুলিখিনি ঠিক কৰি লওঁ বলা বলা দেৰি হৈছে আৰে বলা এনেকে তুমি শুট নকৰা নহয় বলা 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 ঠিক আছে তুমি গৈ থাকা মই শুট শেষ হ'লে তোমাক কল কৰি দিম তুমি আহি যাবা ঠিক আছে দিয়া আৰু 15 মিনিট মান আগতে মোক কল কৰি দিবা ঠিক আছে বাই আচ্ছা শুনাচোন মোৰ আজি মিন্ট্ৰাৰ পৰা পাৰ্সেল এটা আহিব তুমি পেমেন্টটো কৰি পাৰ্সেলটো ৰিসিভ কৰিবা ঠিক আছে দিয়া চলে কেদিন আছে 4 দিন আছে চলে আৰু এতিয়ালৈকে তহঁতৰ আটাইখিনি ক্লিয়াৰ হোৱা নাই কেতিয়া হ'ব ক্লিয়াৰ তোমাক কৈছিলোঁ ন এই যেতিয়া আহিব তুমি তেতিয়া আহিবা আহি পেলাই তোমাৰ ডাইলগটো দিবা মই তোমাক এৰি আহিছোঁ যেতিয়া ক'ব তুমি ইয়ালৈ উঠি আহিবা আৰু যেতিয়া ইহঁত আহিব তোমালোকে চাবা এইফালে কিবা হয়তো আছে ইয়াত যোৱা আকৌ এবাৰ যোৱা কৰা এই কথা নহয় আগৰ পৰা কৰা তুমি ফোন কিয় কৰি আছা গম নোপোৱা নেকি যে মই কৰ্মশালাত আছোঁ তোমাৰ খবৰটো ল'বলৈহে ফোন কৰিছিলোঁ তাতে ইমান খং কৰিছা যে আৰে তুমি জানাতো যে মই বিজি আছোঁ বুলি আৰু যেতিয়ালৈকে তুমি নিজেই বিজি নাথাকা বেলেগ এটা বিজি থাকিলে এনেও বুজি নোপোৱা আৰু শুনা ভাল পোৱাত ইটোৱে সেইটোৰ কামোৰ হ'ব নালাগে বুজিলা আৰু এনেও সেই বুজাবুজি নাথাকিলে ৰিলেশ্যনশ্বিপটো শেষেই হ'ব দিয়া মোৰে ভুল প্লিজ আৰু মই এতিয়া সেই ভুল শুদ্ধ বিচাৰ কৰি থকা নাই মোৰে ভুল তোমাৰ ভুল ৰাখা ফোনটো ৰাখা এক মিনিট হা মই আহি আছোঁ হেল্ল' শুনা না মই আজি ডিনাৰটো বাহিৰতে কৰিম তুমি কিবা এটা অৰ্ডাৰ কৰি খাই ল'বা হা আৰে মই দুইটাৰ কাৰণে খানা বনাইছোঁ তো আৰু তুমি মানুহজনী আশা ক'ত এতিয়ালৈকে আৰে ইভিনিঙৰ পৰা কল কৰি আছোঁ তোমাক আৰে কাশ্যপে নিজৰ বিজনেছ এটা ছেট আপ কৰিছে তাৰে পাৰ্টি দিছে ৰুম কেতিয়া আহিবা তেতিয়াহ'লে হাফ এন আৱাৰ মান লাগিব তুমি চিন্তা নকৰিবা মোক কাশ্যপে ড্ৰপ কৰি দিব বুজিছা ঠিক আছে বাই কি বাই থ'ব হ'লেই নে আৰে তোমাৰ যদি কিবা কথা আছে কোৱা আকৌ নিজে দেখোন একো কোৱা নাই তোমাৰ কি মোৰ কাৰণে অকমানো সময় নোলায় নেকি এক মিনিট ৰ'বাচোন তুমি নিজে জানাই দেখোন মই যে বিজি থাকোঁ নিজৰ কাৰণে সময় নোহোৱা হৈছে আৰু তোমাৰ কাৰণে ক'ত সময় দিম বাৰু মই জানো তুমি বিজি থাকা কিন্তু ইমান ব্যস্ততাৰ মাজত তোমাৰ ভাল পোৱা মানুহজনলৈ যদি অকমান সময় লোৱা কিমান সুখী অনুভৱ হয় সেইটো তুমি বুজিয়ে নাপালা কেতিয়াও কিয়নো তুমি বিচাৰিলে মোক ইমান সহজতে পোৱা প্লিজ মেঘালী প্লিজ আৰু দেই এতিয়া সেই মহাভাৰতখন মেলি নল'বা আৰু এতিয়াও মই সেই দুটা হাতেৰে কিবা কামেই কৰি আছোঁ ঠিক আছে বাৰু দিয়া কাইলৈ বাৰু লগ কৰি ল'ম হ'ব
গুড নাইট গুড নাইট লাইট এটা দিব লাইট কি লাইট লাইট তুমি ইয়াতে নাপ তুমি এই এইপিনে যাব লাগিব তোমাৰ হ'ব ফিল্টাৰটো দিয়ক ফিল্টাৰ লাইট তুমি ইয়াতে নাপ এইফালে দি যাবা আগত দেখি পাবা আৰে মই CFLৰ কথা কৈ থকা নাই আৰু ফিল্টাৰ মানে সেই খোৱা পানীৰ ফিল্টাৰটো নহয় চিগাৰেট দিয়ক চিকেট অকল ইয়াত ফ্লেগহে আছে হ'ব ফ্লেগকে দিয়ক বিৰাট কামোৰ আপুনি মানুহটো স্কেনাৰটো ক'ত আছে স্কেনাৰটো তুমি আগত দেখি পাবা এইপিনে দি মাৰি দিয়া দাদা ইয়াৰ দিয়কচোন অঁ আধা কেজি আৰে মেঘালী তই যতীন ইমান বছৰৰ পিছত অঁ তোৰ ভালনে আছোঁ আৰু দে কিবাকে বাকী তোৰ কচোন মোৰো ভালেই তই কিন্তু সেই বেলুনটোৰ নিচিনা ফুলি গৈছ কিন্তু দেই তয়ো সেই শুকান জলকীয়াটোৰ নিচিনাই হৈ আছ তোৰ ফোন নম্বৰটো দে আকৌ ল আকৌ 80116467 মই যাব লাগিব জাননে মোৰ দেৰি হৈছে ঘৰত আলহী আছে ঘৰ গৈ মই তোক টেক্সট কৰি আছোঁ হা ঠিক আছে ঠিক আছে বাই ভাল লাগিল লগ পাই হেল্ল' ক'ত আছা বজাৰত আছোঁ দুটা বস্তু আনোতে তোমাৰ ইমান টাইম লাগে নহয় এই কলেজৰ লগৰ এজনী লগ পাইছিলোঁ কলেজৰ ফ্ৰেণ্ড আৰ ইউ মেড মোৰ আজি শ্ব' আছে আই এম গেটিং লেট আৰু তুমি তাতে কলেজৰ ফ্ৰেণ্ডৰ লগত লেকচাৰ মাৰি আছা আৰে তুমি পাগল হৈছা নেকি আৰু তুমি যে মোৰ লগত ইমান ৰুড বিহেভ কৰি আছা তুমি যে গোটেই ৰাতি ৰাতি ল'ৰাকেইটাৰ লগত ঘূৰি ফুৰা পাৰ্টি কৰি কোনোবা এদিন মই তোমাক কিবা কৈছোঁ নেকি শ্বাট আপ যতীন মোৰ কেৰেক্টাৰক লৈ তুমি কথা নকবা গম পাইছা আৰু তুমি থাকা সেই কলেজৰ বনৰীবোৰৰ লগত মোক আৰু কণ্টেক্ট নকৰিবা আজিৰ পৰা তুমি হেল্ল' অঁ ক'ত আছা ঘৰতে আছানে ঘৰতে আছোঁ মই যাব ওলাইছোঁ আৰু ঠিক আছে ওলোৱা তেন্তে ঠিক আছে ক'ত যামনো যাবা মানে ক'ৰবাত যাম আৰু দিয়া ওলোৱাচোন তুমি ঠিক আছে কি হ'ল হাঁহি আছে যে ইমান দিন পাছত দেখিছোঁ যে ইমান দিন পাছত দেখিলে কি হাঁহি থাকিব লাগে নেকি ঠিক আছে তেন্তে ময়ো হাঁহি দিওঁ নেকি মমোটো টেষ্টি আছে ন চলা পাইছা নেকি কোন হয় যতীন মোৰ ফ্ৰেণ্ড হয় আগতেতো কেতিয়াও শুনা নাই যতীন বুলি আৰে মোৰ স্কুল ফ্ৰেণ্ড হয় এই কেইদিনমান আগত লগ পাইছোঁ কেইদিনমান আগত লগ পালি তাৰপিছত হোৱাটছআপ নাম্বাৰ দিলি হা মই দিনটো কামত বিজি থাকোঁ তই ইয়াত সেইবোৰ কৰি থাক আৰে সি মোৰ নহয় নহয় তই ধেমালি পাইছ নে কি কৰি আছ আৰে ফ্ৰেণ্ড হয় জাষ্ট ফ্ৰেণ্ড হয় জাষ্ট সি মোৰ ফ্ৰেণ্ড হয় কোনোবাই মেছেজ দিলে সি মোৰ বয়ফ্ৰেণ্ড হৈ যাব নেকি Fuck off, babe, fuck off! Friend হয় তোৰ, হা? তই ইয়াত ইমোজি দি থাক আৰু ফ্ৰেণ্ড হয় তোৰ। কি জাষ্ট ইমোজি হৈ গ'ল।
তই এইবোৰ কৰিবি আৰু মই কাম কৰি ঘূৰি ফুৰিম কিন্তু মানুহে দেখি আছে মানুহে কি বাল কৰিব মোৰ হা কি বাল কৰিব আৰু দি থাক ইমজি দি থাক তই আৰে সৰি যিজন মানুহে নিজৰ ভাল পোৱা মানুহজনক সন্মান কৰিব নাজানে সেইজন মানুহৰ লগত জীৱনটো কটোৱাৰ কথা কল্পনা কৰিব নোৱাৰি আৰে ভুল হৈ গ'ল হ'ব এতিয়া ভুলবোৰ শুধৰাব পাৰি ঋষি কিন্তু অভ্যাসবোৰ নোৱাৰি অভ্যাসবোৰ থাকি যায় আৰু এইটো তোৰ অভ্যাস হয় মই তোৰ লগত আৰু থাকিব নোৱাৰো লেটছ ব্ৰেক আপ হেল্ল' হেল্ল' মেঘালী ক তোৰ লগত অলপ কথা আছিল আজি লগ কৰিব পাৰিবি নেকি আজি নালাগে নেকি মোৰ মনটো ইমান ভাল লগা নাই কিয় কিবা হৈছে নেকি নাই একো নাই সেইকাৰণেতো কৈছোঁ তই ওলাই আহিলে তোৰো মনটো অলপ ভাল লাগিব আৰু মোৰো মনত অলপ কিবা কিবি চলি আছে ভাবিলোঁ তোৰ লগত অলপ শ্বেয়াৰ কৰিলে মোৰো মনটো অলপ পাতল লাগিব দে ঠিক আছে কিন্তু মই এতিয়ালৈকে উঠাই নাই অলপ পাছত ফোন কৰি আছোঁ আৰু অ'কে ডান বাই ক কথাবোৰ ক'ৰ পৰা কেনেবা আৰম্ভ কৰিম একচোন ভাবিয়ে পোৱা নাই ভাবিবলৈ কি আছে যি আছে খুলি ক সঁচা ভাল পোৱাত আঘাত থাকেই মোৰো একেই নিস্বাৰ্থভাৱে ভাল পোৱা বাবে আজি এয়া পৰিণতি আমি কি এইটো জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিমেই নেকি প্ৰেমে কি মানুহক এনেকৈ ধ্বংস কৰি পেলায় নেকি আন্ধাৰ যিমানেই গভীৰ নহওক কিয় এদিন পোহৰ হ'বই ঠিক তেনেদৰে মানুহৰ জীৱনতো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই কিন্তু অলপমান সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন চ' জাষ্ট মুভ অন এতিয়া বল যাওঁ বল প্ৰতিপলে তোমাকে বিচাৰো কাষৰতে পাৰিলে বুকুতে ৰুৱানা প্ৰতিটো সপোন তুমি আহি গোপনে নজনা
থাকে তুমি উমলা ভাল পোৱা বাৰে বাৰে তোমাৰে লগতে হয় দুটি উঠে হাঁহি হাঁহি তোমাৰে কথাকে কয় ভাল পোৱা বাৰে বাৰে তোমাৰে লগতে হয় দুটি উঠে হাঁহি হাঁহি তোমাৰে কথাকে কয় পাৰ যদি শেষ হ'লে তুমি সপোনে দি থাকে তুমি লাগে মাথো তোমাৰো জানা ভাল পোৱা পাৰে সুন্দৰ সুখী হৈ যায় তোমাকে বুকুৰে সমাজতে ভাৱনাও বাঢ়িছে তুমি জানা শুন নজনাকৈ ৰাখিছো গোপনে তোমাকে ভাল পোৱা মাথো জনমে জনমে থাকিব তোমাতে উশাহে নিশাহে সপোনে দি থাকে আশাহি থাকিবা আজীৱনলৈ পাৰ যদি শেষ হ'লে তুমি সপোনে দি থাকে তুমি লাগে মাথো তোমাৰো জানা ভাল পোৱা পাৰে